এই 90000 টকাটো দিলে গাড়ীখন ফাইনেন্সত লৈ যাব পাৰিব ইঞ্জিন আৰু গিয়াৰবক্সও আমি ৱাৰেণ্টি দিওঁ 6 মান্থৰ কাৰণে মাত্ৰ 10000 ৰানিং 10000 কিলোমিটাৰ চলা 10000 কিলোমিটাৰ চলা 150 এখন আপোনাৰ 2011 ৰ মডেল এসি ৰানিং আছে 24000 চলিছে স্পেয়াৰ হুইল ইউজ কৰা হোৱা নাই সিট কভাৰৰ পৰা মিউজিক সিস্টেমৰ পৰা সকলোবিলাক বস্তু লাগি আছে ভিতৰতে এবাৰ দেখাই দিয়ক গাড়ী একদম নতুনৰ গোন্ধ যোৱা নাই নতুনৰ নিচিনা ফিল পাব গাড়ীখনত ইয়াৰ আমি দাম ৰাখিছো 1.5 লাখত ওলাই যাব 1.5 লাখত ওলাই যাব 1.5 লাখত এখন ওলাই যাব 2,90,000 টকা দি আছে আপোনাৰ এসি গোল্ড হয় আৰু গাড়ীৰ দাম আছে 3,30,000 এক্সিডেন্টেল 100% গ্যাৰান্টি এক্সিডেন্ট গাড়ী আমাৰ নাপাবই 36,000 কিলোমিটাৰ ৰান ফাৰ্ষ্ট ওনাৰ গাড়ী ইনষ্টেন্ট লোন জাগাত গাড়ী লৈ যাব পাৰিব খালি আধাৰ কাৰ্ড পান কাৰ্ড আৰু বেংক পাছবুকৰ ফ্ৰণ্টৰ পেজটো দিয়ক আপুনি বাকি একো বস্তু নালাগে 1,20,000 টকা ডাউন পেমেণ্টত আপোনাৰ এখন ওলাই যাব ন এখন গাড়ী চলি আছে মাত্ৰ 35,000 কিলোমিটাৰ 29,000 কিলোমিটাৰ হয় স্পেয়াৰ হুইল ইউজ হোৱা নাই 1 লাখ টকা আপোনাৰ ডাউন পেমেণ্টত এখন ওলাই যাব একেটা ওলাই যাব 1 লাখত আৰামত এব 1,80,000 90,000 এনেকৈ ওলাই যাব ন 36,000 কিলোমিটাৰ ৰানিং হৈছে চলিছে 23,000 কিলোমিটাৰ 23,000 ৰানিং ওকে স্পেয়াৰ হুইল ইউজ কৰা হোৱা নাই 7 সিটাৰ গাড়ী 1.5 লাখৰ ভিতৰত আপোনাৰ এখনো ইকুইপমেণ্ট ওলাই যাব এখন ওলাই যাব ন আৰামত হয় এখন ওলাই যাব 2,30,000 4,50,000 আস্কিং 90,000 আপোনাৰ ডাউন পেমেণ্টত এখন ওলাই যাব ন ওলাই যাব আৰামত 80 টো ওলাই যাব এনে মই 90 মিলাই দিছো আৰু 3,80,000 টকা চলি আছে মাত্ৰ 20,000 কিলোমিটাৰ 35,000 কিলোমিটাৰ চলিছে 35,000 মাত্ৰ 16,000 16,000 কিলোমিটাৰ চলিছে 16,000 কিলোমিটাৰ চলিছে এজ ইট ইজ ব্ৰেণ্ড নিউ কণ্ডিশ্যনত পাব বাম্পাৰ টু বাম্পাৰ অৰিজিনেল বাকি অন টেবল ডিসকাউন্ট কিবা এটা আপোনালোকে আহিলে মোক কৈ 5,90,000 চলিছে 28,000 স্পেয়াৰ হুইল ইউজ হোৱা নাই ওকে গাড়ী একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে সিট কভাৰ মেট এইবিলাক সব টপ গিয়াৰ কোম্পানী লাগি আছে ওকে 2 লাখ টকা দিলে এখন লৈ যাব স্বাগতম জনাইছো আপোনালোক সকলোকে আবিদ দাম লগৰ অন্য ভিডিঅ' লৈ আৰু বৰ্তমান মই আছো আপোনাৰ যোৰহাট মোৰ বেক পিনে আছে আপোনাৰ ঋতু কাৰ প্লেচ আগতে মই কেতিয়াও এখন ডিলাৰৰ ভিডিঅ' দিয়া নাই আজি মই প্ৰথমবাৰ আহিলো আপোনাৰ এখন ডিলাৰত ইয়াতে আপোনাৰ ভৰপূৰ কালেকশ্যন আছে আপোনাৰ যদি গাড়ী যদি আছে আপোনাৰ প্ৰাইভেটৰ পৰা ষ্টাৰ্ট কৰি আমাৰ কমাৰ্চিয়েল আপোনাৰ গাড়ী পাব ইয়াতে আৰু ভৰপূৰ আপোনাৰ কালেকশ্যন আছে আৰু ইয়াতে আপোনালোকে কিমান টকাত কোনখন গাড়ী আপোনাৰ ঘৰত লৈ যাব পাৰিব তো সম্পূৰ্ণ মই গাড়ীবিলাকৰ ডিটেইলছ দিবলৈ চেষ্টা কৰিম তো চাই থাকিব আৰু আজি আমাৰ লগত আছে ঋতু কাৰ প্লেচ আমাৰ চোতা দেখি আমাৰ ঋতুদা নমস্কাৰ খবৰ ভালে ভালে আছো তাৰ প্ৰথমতে আমাৰ এড্ৰেছটো কমাই দিওঁ এড্ৰেছ আপোনাৰ যোৰহাট টু তিতাবৰ ৰাস্তা যোনটো যোৰহাট তিতাবৰ ৰাস্তা কিনাৰতে আছে আমাৰ ওকে গুগলত লোকেশ্যন দিয়া আছে আৰু বাকি কিবা অসুবিধা হলে কল কৰিব নম্বৰটো হয় তাত যোনটো স্ক্ৰিনত নম্বৰ দিয়া থাকিব ওকে তাত কল কৰি আপোনালোকে এনে ফেসিলিটি কি আছে আপোনাৰ তাত আমি আপোনাৰ এক্সচেঞ্জ হৈ যাব তাৰ পাছত আপোনাৰ ৰিফাইনেন্স হৈ যাব এক্সচেঞ্জ হৈ যাব ডকুমেন্টেশন সব ইয়াৰ পৰা হৈ যাব লগত 6 মাহ ওয়াৰেন্টি পাব 6 মান্থ ওয়াৰেন্টি পাব ইঞ্জিন আৰু গিয়াৰবক্সও আমি ওয়াৰেন্টি দিওঁ 6 মান্থৰ কাৰণে ওকে আপোনাৰ যেটো ফাইনেন্স যেটো আপোনাৰ অল ওভাৰ অসমৰ ভিতৰত যিকোনো জায়গাতে ফাইনেন্স হৈ যাব ওকে সন্মুখত আমাৰ আগন্তুক নতুন বছৰ আহিছে খ্ৰীষ্টমাছ আহিছে প্লাস আমাৰ মাঘ আমি ডিসকাউন্ট দিম আমি ৰেটতে গম পাব আমি যোনটো ৰেট লগাম সেইটো ৰেট ডিসকাউন্ট কৰিয়ে লগাম যোনটো ৰেট লগাম মই ডিসকাউন্ট কৰি লগাম আৰু স্টাৰ্টিং কিমান হ'ব আজি স্টাৰ্টিং আপোনাৰ 150 পৰা পাব আৰু 150 পৰা পাব হয় আজিকালি সাধাৰণতে পুৰণা মডেল গাড়ী নচলা হৈ গৈছে নিশ্চয় প্ৰায় নতুন মডেল গাড়ীয়ে চলে হয় হেতু কাৰণে অকমান দামটো ইমানো কমন নেপাব যেটো ধৰক একেবাৰে 50-60,000 টকা হেবিলাকটো পুৰণা মডেল গাড়ী পাব তেনেকুৱা বৰ্তমান আমাৰ ওচৰত নাই কালেকচনত আৰু যেটো প্ৰাইস ক'ব না তাৰ পৰা বাৰ্গেনিং ক'ব না এটো অলপ চলপ হ'ব না ফিক্স প্ৰাইস নহয় আৰু নেগোচিয়েবল প্ৰাইস অলপ চলপ হ'ব অনটেবলত হয় এখন আছে পিকআপ 2020 হয় চলি আছে মোটামুটি 60 প্লাস 60,000 প্লাস আৰু কিলোমিটাৰ পৰা আদি কৰি সব বস্তু ৰানিং আছে আপোনাৰ ইন্সুৰেন্স পলিউশন ফিটনেস পাৰমিট সব এ টু জেড ক্লিয়াৰ পাব আপোনাৰ আৰু আজিকালি মেইনলি এই কমাৰ্চিয়েল গাড়ীবিলাকক 15 বছৰ টেক্সটো আজিকালি ওনাৰশিপ চেঞ্জ কৰা টাইমত যেহেতু দি দিব লাগে হেতু গাড়ীখনৰ বয়সৰ ওপৰত ভিত্তি কৰি টেক্সটো আহে সেই টেক্সটো বাদ কৰি সেই টেক্সটো মানে যোনজন কাস্টমাৰ কিনিব তেওঁ তেখেতে পে কৰিব লাগিব তাৰ হেতু টেক্সটো বাদ কৰি গাড়ীখনত আমি দাম ৰাখিছো আস্কিং 730 ওকে 7,30,000 টকা ন 7,30,000 টকা আস্কিং প্ৰাইস ওকে বাকিটো সব ওকে আছে ন ৰানিং কন্ডিশন অল পেপাৰস ক্লিয়াৰ পাব ৰানিং মানে একদম ধামাকা ৰানিং মানে ওকে মানে অনলি পাৰচেজ কৰিবলৈ চলাব লাগে ওকে ফাইনান্সৰ ফেসিলিটি আছে ফাইনান্স হৈ যাব 2 লাখ তোলাব নেকি আৰামত ওলাব 1.5 লাখত ওলাই যাব 1.5 লাখত ওলাই যাব ওকে আৰু কোন আছে বলৰ পিকআপ এখন আছে এক্সট্ৰা লং 1.7 হয় এখনো মডেলটো 2020 ৰে হয় হয় চলি আছে 76,000 কিলোমিটাৰ হয় এখনো ফাৰ্ষ্ট ওনাৰৰ গাড়ী হয় হয় ইয়াৰ আপোনাৰ প্ৰাইস আমি ৰাখিছো হে একে সিস্টেমে আছে টেক্সটো বাদ কৰি ইয়াৰ 7,50,000 টকা আস্কিং 7,50,000 দি আছে মানে বলেৰো পিকআপ 1.7 এক্সট্ৰা লং অল পেপাৰস পাব ক্লিয়াৰ এটো আপোনাৰ নাম্বাৰ প্লেটটো মাৰি চালে জানিব সাৰ্ভিসৰ লাষ্টলৈকে ফিটনেস আছে হয় ফাৰ্ষ্ট পাৰ্টি ইন্সুৰেন্স পাব যদি কিবা পলিউশন কিবা ফেল থাকে আমি লগালগ ইনস্ট্যান্ট কৰাই দিম ওকে 1.5 লাখ তোলাব নেকি 1.5 লাখত এখন ওলাই যাব ওকে নেক্সট আছে এসি গোল্ড এখন এসি গোল্ড আছে এসটি ইঞ্জিন হয় এসটি ইঞ্জিন 2018 ওকে চলি আছে কিলোমিটাৰ মোটামুটি 60 প্লাস হয় এখনো আপোনাৰ ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এসটি ইঞ্জিনটো সাধাৰণতে
মানে এচি গাড়ীৰ কাৰণে খুব কমটি মেইনটেনেন্সৰ গাড়ী হয় এচটি ইঞ্জিনটো ইয়াৰ দাম আছে 290 290 2,90,000 টকা দি আছে আপোনাৰ এচি গোল্ড হয় আৰু এই 90,000 টকাটো দিলে গাড়ীখন ফাইনেন্সত লৈ যাব পাৰিব ওকে 90,000 আপোনাৰ ডাউন পেমেণ্ট দেখোন ওলাই যাব ন ওলাই যাব আৰামত 80 টো ওলাই যাব ইনে মই 90 মিলাই দিছো আৰু ওকে ওকে নেক্সট আছে আৰু এখন এচি গোল্ড এচি গোল্ড 19 মডেল হয় এখন গোল্ড ডিজেলৰ হয় এখনো এচটি ইঞ্জিনে হয় ওকে খুব কমটি মেইনটেনেন্সৰ গাড়ী হয় চলি আছে কিলোমিটাৰ খুব কম চলিছে গাড়ীখন এখন 35 নে 40 এনেকা কিলোমিটাৰ চলি আছে হয় অল পেপাৰছ ক্লিয়াৰ পাব গাড়ীৰ দাম আছে 3,30,000 3,30,000 টকা 3,30,000 টকা ওকে বাকি আপোনাৰ বডিটো চাই লওক আপোনাৰ একদম ধুনীয়া কন্ডিশন আছে আপোনাৰ ফ্ৰেছ ন একদম ফ্ৰেছ বডি টিপ টপ এই জালি চালি অলপ পেইন্টিং আছে হেবিলাক আমি কৰি দিছো দেখিবলৈ ধুনীয়া হ'বলৈ যেহেতু সেকেন্ড হ্যান্ড ললেওটো তেখেতৰ কাৰণে নতুন হ'ব সেইকাৰণে নতুন নিচিনা আমি কৰি দিছো সৰু মৰু যিবিলাক কাম আছে এইবিলাক কৰি একদম টিপ টপ কৰি দিয়া হৈছে টায়াৰৰ পৰা আদি কৰি ল'ব লাগে চলাব লাগে ইমানটোৱে কথা তথাপি যদি আপোনাৰ ফাইনান্স কৰি বিচাৰে তেনে আপোনাৰ মিনিমাম আপোনাৰ 80,000 বা 90,000 ন 1 লাখৰ ভিতৰত ওকে মানে লাখৰ ভিতৰত আপোনাৰ ডাউন পেমেণ্ট দেখোন ওলাই যাব আৰামত ওলাই যাব নেক্সট এচি গোল্ড আৰু নেক্সট এচি গোল্ড এখন 19 হয় সেম কন্ডিশন কিলোমিটাৰ খালি ডিফাৰেন্স আছে কিলোমিটাৰ 55,000 ওকে একে কন্ডিশনৰ গাড়ী 19 মডেল অল পেপাৰছ ক্লিয়াৰ হয় সকলো বিলাক ধৰি ইয়াৰ গাড়ীৰ দাম হ'ব একে 3,10,000 টকা 3,10,000 টকা 3,10,000 টকা এক্সিডেন্টাল ইস্যু নাথাকে তো কিবা এক্সিডেন্টাল 100% গ্যাৰান্টি 100% গ্যারান্টি 100% গ্যাৰান্টি পাব ওকে এই বাম্পাৰ কোনোবা এটা জায়গা ধৰক অকমান টাচপেন লাগিব পাৰে অকমান খুন্দা লাগিছে উলিয়াৰ বনাইছো কিন্তু মেজৰ এক্সিডেন্ট 100% গ্যাৰান্টি 100% গ্যাৰান্টি এক্সিডেন্ট গাড়ী আমাৰ নাপাব ওকে নেক্সট আছে আৰু কোনটা এসি গোল্ড সি পেট্ৰল আপোনাৰ মডেল হৈছে ইয়াৰ আছে হয় 18 ডিসেম্বৰ 21 ডিসেম্বৰ মাহৰ গাড়ী হয় খুব কম চলা গাড়ী অকশনৰ পৰা লোৱা গাড়ী হয় খুব বেছি 30-32 কিলোমিটাৰ হোৱা নাই নেকি তেনেকুৱা কিলোমিটাৰ চলিছে অল পেপাৰছ ক্লিয়াৰ একে কন্ডিশন গাড়ী খুব টিপ টপ কন্ডিশন আস্কিং প্ৰাইস 3,75,000 3,75,000 হয় ওকে 75,000 দিলে ওলাই যাব নেকি তাকে অকমান বেছি দিব লাগিব অলপ বেছি দিব লাগিব 1,10,000 টকা ওলাই যাব ওকে সেলেৰি এখন আছে হোৱাইট কালাৰত এখন সেলেৰিও X 2019 মডেল হয় 36,000 কিলোমিটাৰ ৰান ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ইয়াৰ প্ৰাইস আহিব 4,35,000 টকা আস্কিং 4,35,000 4,35,000 আস্কিং প্ৰাইস ওকে 19 মডেল আপোনাৰ সেলেৰিও X VXI ফার্স্ট ওনার হয়েছে ফার্স্ট ওনার ওকে গাড়িখন চাবৰ আপোনাৰ একদম ধুনীয়া কন্ডিশন আছে অৰিজিনাল কালাৰৰ গাড়ী ওকে মানে বাম্পাৰটো অৰিজিনাল পেইন্ট আছে বাম্পাৰ অৰিজিনাল পেইন্ট আছে গাড়ী ওকে বাকিটো আপোনাৰ একো অসুবিধা নাই তো গাড়ীখন পাৰচেজ কৰা অসুবিধা নাপায় গাড়ী আপোনালোকে আৰামত আহক পাৰচেজ কৰক ডকুমেন্টছৰ ফালৰ পৰা একদম 100% গ্যাৰান্টি আপোনাৰ উইদিন 7 ডেজৰ ভিতৰত আপোনাৰ নামত গাড়ী কাগজ পত্ৰ কমপ্লিট হৈ যাব আৰু লৈ যোৱা টাইমত ইন্স্যুৰেন্স পলিউশন আপনি সম্পূৰ্ণ কাগজ পত্ৰ কৰি আপোনাৰ গাড়ী ৰেডি ভাই ওকে আৰু যেটো আপোনাৰ ফাইনান্স কৰিব এইটো আপোনাৰ এদিন দুদিনৰ ভিতৰত ওলাই যাব নেকি ফাইনান্স বহুত কিটা আছে এটা আপোনাৰ কাস্টমাৰ সিভিল বা সিভিলৰ ওপৰত ভিত্তি কৰি হ'ব নিশ্চয় এটা কাৰোবাৰ যদি সিভিল 750 ওপৰত আছে ইনষ্টেন্ট লোন এটো মানে এটা স্কিম আহিছে এটো স্কিমত যদি পৰি যায় তেনে ইনষ্টেন্ট লোন পাই যাব মানে জাগাত দি দিব আপোনাৰ জাগাত গাড়ী লৈ যাব পাৰিব খালি আধাৰ কাৰ্ড পান কাৰ্ড আৰু বেংক পাছবুকৰ ফ্ৰণ্টৰ পেজটো দিয়ক আপুনি বাকি একো বস্তু নালাগে একো বস্তুৱে নালাগে ওকে আৰু কোন আছে সেলেৰিও এখন 17 মডেল হয় এখন 49,000 মান কিলোমিটাৰ চলিলে হয় এখনো ফাৰ্স্ট ওনাৰ গাড়ী হয় ইয়াৰ প্ৰাইস আহিব 3,90,000 3,90,000 টকা 3,90,000 টকা আস্কিং প্ৰাইস ওকে এক্স নেকি এখন সেলেৰিও অনলি হয় ওকে সেলেৰিও VXI আপোনাৰ আস্কিং আছে আপোনাৰ 3,90,000 টকা 3,90,000 ইয়াতে আপোনাৰ সাইডে পাৱাৰ উইন্ডো পাব পাৱাৰ ষ্টেৰিং পাব এসি হিটাৰ সব ওয়ার্কিং ন সব হ'ব ওকে লাখত ওলাব নেকি দা লাখত ট্ৰাই কৰিম ওলাই যাব পাৰে ওকে মানে আপোনাৰ 1,20,000 তো ওলাব আৰামত 1,20,000 টকা ডাউন পেমেন্ট আপোনাৰ এখন ওলাই যাব ন হয় ওলাই যাব এখন 2019 মডেলৰ গাড়ী হয় চলি আছে কিলোমিটাৰ 31,000 ফাৰ্স্ট ওনাৰ গাড়ী হয় কোনো এক্সিডেন্ট নাই কোনো পেইন্ট নাই ফুল বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্ট ক'ব পাৰি ওকে বাকি গাড়ীৰ দাম আছে 5,50,000 টকা আস্কিং প্ৰাইস 550 এক্সেন সেকেন্ড টপ মডেল হয় ওকে বাকি তো আপোনাৰ সব ওয়ার্কিং আছে ন সব ওয়ার্কিং পাবো সব 2 লাখত ওলাব আৰামত 1.5 লাখত ওলাব 1.5 লাখত ওলাই যাব 1.5 লাখত ওলাব ওকে ওয়াগনার এখন আছে ওয়াগনার 15 মডেল হয় VXI হয় চলিছে কিলোমিটাৰ মাত্ৰ 32,000 মান কিলোমিটাৰ চলি আছে এখনো ফাৰ্স্ট ওনাৰ গাড়ী হয় এখনৰ প্ৰাইস আহিব 3,50,000 টকা আস্কিং 3,50,000 আস্কিং হয় আপোনালোকে 1 লাখ টকা দিও গাড়ী লৈ যাব পাৰিব ওকে আৰু চলিছে আপোনাৰ অনলি 33,000 মান চলি আছে গাড়ীখন ওকে জি আছে একদম জেনুইন আছে দেই জি জেনুইন আছে আপোনালোকে এটো গাড়ী নম্বৰ প্লেট আপোনাৰ 150 গাড়ী পৰা ষ্টাৰ্টিং কৈছো ন এখনে 150 এখন আপোনাৰ 2011 ৰ মডেল এসি ৰানিং আছে টায়াৰ ভাল আছে বডি মোটামুটি অৰিজিনাল 99% অৰিজিনাল পেইন্টত আছে ওকে ইয়াৰ দাম আপোনালোকে 1,50,000 টকা কেশ পেমেন্ট দি লৈ যাব পাৰিব LXI নে LX ওকে মানে অনলি এসি পাব ন অকল এসি পাব এসি পাব পাৱাৰ ষ্টিং নাপাব ওকে আৰু আপোনাৰ দাদা আস্কিং আছে আপোনাৰ 1,50,000 ন 1,50,000 দিয়া দামে কৈছো তাতো কিবা এটা মই চাই দিম ওকে ট্ৰান্সফাৰ ইন্স্যুৰেন্স পলিউশন ওকে পাব ওকে
ইপিনে আছে বলেৰো এখন দাদা নেক্সট আছে এখন বলেৰো আপোনাৰ M2 ডাইকৰ ইঞ্জিন M2 দিয়া ইঞ্জিন এখন আপোনাৰ 2500 cc ইঞ্জিন হয় হয় এখন খুব ভাল গাড়ী হয় হয় ৰাফ ইউজ কৰিবৰ কাৰণে খুব ভাল মেইনটেনেন্স একদম জিৰো ওকে এখন গাড়ী চলি আছে মাত্ৰ 35000 কিলোমিটাৰ হয় টায়াৰখিনি মানুহে হয়তো বিশ্বাস নকৰিব হয় কিন্তু টায়াৰত মেনুফেকচাৰ ডেট লিখা আছে এই বস্তুবিলাক যদি জনা মানুহে চাই লয় তেনেহ'লে নিশ্চয় গম পাব যে গাড়ীখন প্ৰকৃততে কিমান চলা আছে কি আছে সাৰ্ভিস ৰেকৰ্ডো চাই ল'ব ওকে ZLX হয় 2016 ৰ মডেল হয় গাড়ীৰ দাম আছে 5,90,000 টকা আস্কিং 5,90,000 5,90,000 ওকে বাকিটো সব সিল হৈ আছে ন দাদা অল সিল আৰু গাড়ী এখনত মানে কৰিবলগীয়া কাম একোই নাই ফাৰ্ষ্ট ওনাৰটো হৈ আছে ফাৰ্ষ্ট ওনাৰ হৈ আছে 2 লাখ ওলাব আৰামত ওকে ইপিনে আছে এল্টো 800 এলেক্সা এখন এতিয়া আমি এল্টো 800 দেখাই যাম গোটেইখিনি এল্টোয়ে পাব এতিয়া ফাৰ্ষ্টতে এখন আছে 2021 ৰ 21 ৰ এল্টো 800 এলেক্সা হোৱাইট কালাৰ এল্টো 800 এলেক্সা হয় হোৱাইট কালাৰৰ গাড়ী 29000 কিলোমিটাৰ হয় স্পেয়াৰ হুইল ইউজ হোৱা নাই হয় গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে বাম্পাৰৰ চুকবিলাক অলপ টাচা পেইণ্ট আছে যিটো আছে জেনুইন কৈ দিয়াটো ভাল ওকে বাম্পাৰৰ চুকবিলাকত অলপ স্ক্ৰেচ সৰু মৰু আছিলে এইবিলাক টাচা পেইণ্ট কৰা আছে গাড়ী খুব ভাল গাড়ী পাব ইয়াৰ দাম আহিব 3,65,000 টকা আস্কিং 3,65,000 365 আস্কিং ওকে এফ্ৰনটো সিল আছে ন অল সিল পাব বাকি ভিতৰ মই যিটো কৈছো তেনেকে ওলাব ভিতৰ এপ্ৰন সব সিল পাব লাখত ওলাব নে লাখত আৰামত ওলাব ওকে 1 লাখ টকা আপোনাৰ ডাউন পেমেণ্টে দেখোন ওলাই যাব একেটা ওলাই যাব 1 লাখত আৰামত এব 1,80,000 90,000 এনেকে ওলাই যাব ন আৰামত ওলাই যাব তাতে গুৱাহাটী নাম্বাৰ আছে একো সুবিধা না দা ট্ৰান্সফাৰ পাতি পৰা সব কৰাই দিম ওকে আৰু এখন আছে ৰেড কালাৰত এখনো আছে আপোনাৰ 2017 মডেল হয় 45,000 6,000 এনেকুৱা কিলোমিটাৰ চলি আছে এখনো ফাৰ্ষ্ট ওনাৰ গাড়ী হয় হয় ইয়াৰ প্ৰাইস আহিব আপোনাৰ 2,95,000 2,95,000 ওকে এখন আপোনাৰ আস্কিং আছে আপোনাৰ 2,95,000 তাতো যদি আপোনাৰ অনটোল বয় আপোনাৰ কিবা চাই দিম ওকে আৰু এখন আছে হোৱাইট কালাৰ এখন 19 ৰ হয় এখন 19 ৰ 33,000 কিলোমিটাৰ মান ৰান হৈছে হয় এখনো ফাৰ্ষ্ট ওনাৰ গাড়ী এখনৰ প্ৰাইস আহিব 3,25,000 টকা 3,25,000 আস্কিং ওকে আৰু চলিছে কিমান ক'লে 33,000 চলিছে আপোনাৰ লাখত ওলাই যাব না লাখত আৰামত ওলাব আৰু এখন আছে সিলভাৰ কালাৰ এখন 20 মডেল হয় এখন 49,000 মান চলিছে হয় এখনো এলেক্সাই হয় এখন আপোনাৰ দাম ৰাখিছো 3,50,000 3,50,000 টকা 3,50,000 ওকে আৰু এখন আছে সিলভাৰ কালাৰ এখন আপোনাৰ এখনো 20 হয় 20 ৰ গাড়ী এখন আপোনাৰ কিলোমিটাৰ চলিছে 43,000 বিএক্সআই নে এলেক্সা এখন এলেক্সা অপচনেল এলেক্সা অপচনেল ন হয় এয়াৰবেগটো পাব এয়াৰবেগ পাব ওকে এলেক্সা অপচনেল এখন এয়াৰবেগ আছে হয় এখনো ফাৰ্ষ্ট ওনাৰ ইয়াৰ দাম আছে 3,70,000 টকা 370 ওকে 3,70,000 দি আছে আপোনাৰ এল্টো 800 এলেক্সা অপচনেল যদি আপোনালোকে এয়াৰবেগ পাব দুটা পাৱাৰ পাব পাৱাৰ ষ্টিয়াৰিং পাব এসি হিটাৰ সাউন্ড সিস্টেম এভরিথিং ওয়ার্কিং হৈ আছে ন সব ওয়ার্কিং ওকে প্লাস আপোনাৰ ইঞ্জিন এফ্ৰন একদম সিল সব এ টু জেড সিল আছে গাড়ী ওকে নেক্সট আছে এল্টো কেটেন এখন কেটেন VXI 15 মডেল হয় 52,000 কিলোমিটাৰ ৰানিং ওকে এখনো আপোনাৰ VXI হয় এখন সেকেন্ড ওনাৰ গাড়ী ইয়াৰ প্ৰাইস আহিব 3,10,000 টকা 3,10,000 দি আছে আপোনাৰ এল্টো কেটেন VXI হয় ওকে ইপিনে আৰু এটা আছে এখন 15 এখনো 15 মডেল হয় এখন 37,000 কিলোমিটাৰ ৰানিং হয় ফাৰ্ষ্ট ওনাৰ গাড়ী ইয়াৰ দাম আহিব 3,30,000 আস্কিং 3,30,000 টকা আস্কিং ওকে তাৰপৰা বাৰ্গেনিং হৈ যাব দেই হৈ যাব ইকো ভ্যান আছে দাদা ইকো ভ্যান আমাৰ তিনিখন আছে হয় এখন আপোনাৰ 2020 হয় ফাৰ্ষ্টখন 2020 এসেসৰিজ কমপ্লিট ফিটিং আছে কেৰিয়াৰ ফ্ৰন্ট গাৰ্ড বেক গাৰ্ড বিলাক বাৰু খুলিব লাগিব আজি হয় বৰ্তমান টায়াৰ কোম্পানী টায়াৰ লাগি আছে 36,000 কিলোমিটাৰ ৰানিং হৈছে হয় সেকেন্ড ওনাৰ গাড়ী ইয়াৰ প্ৰাইস আহিব 4,60,000 টকা 4,60,000 টকা 4,60,000 ওকে 4,60,000 দি আছে না ইকো ভ্যান নন এসি নে এসি নন এসি তিনিখনে নন এসি তিনিখন নন এসি মানে স্ট্যান্ডার্ড মডেল স্ট্যান্ডার্ড মডেল ওকে নেক্সট আছে আৰু কোন নেক্সট এখন 20 লাষ্টৰ গাড়ী হয় চলিছে 23,000 কিলোমিটাৰ 23,000 ৰানিং ওকে স্পেয়াৰ হুইল ইউজ কৰা হোৱা নাই 7 সিটাৰ গাড়ী হয় ইয়াৰ দাম আহিব 4,90,000 টকা 4,90,000 4,90,000 1 লাখ উঠলাব নেকি দা 1,50,000 ভিতৰত গুটেই কিখন ওলাই যাব মানে 1.5 লাখৰ ভিতৰত আপোনাৰ এখনো ইকোভেন ওলাই যাব এখনো ওলাই যাব ন আৰামত হয় এখন ওলাই যাব এখন আছে আপোনাৰ হয় 14,000 কিলোমিটাৰ ৰান 14,000 কিলোমিটাৰ 2023 মডেল 23 মডেল হয় এখনৰ পাঁচ আহিব আপোনাৰ 5,20,000 আস্কিং 5,20,000 হয় ওকে তাৰপৰা আপোনাৰ চাই দিব ন চাই দিম ওকে অমনি ভেন আছে তিনিখন অমনি আছে হয় প্ৰথমখন আছে 2019 হয় 18 বা 19 মডেল হ'ব ওকে 58,000 কিলোমিটাৰ ৰান হয় এখন গাড়ী সেকেন্ড ওনাৰ গাড়ী ইয়াৰ দাম আহিব 2,90,000 টকা 2,90,000 টকাত অমনি ভেন ওকে সেকেন্ড ওনাৰ আছে না গাড়ীখন সেকেন্ড ওনাৰ ওকে বাকিটো কমপ্লিট সিল আছে না কমপ্লিট সিল আছে গাড়ী টায়াৰ টিউব সব ভাল ধুনীয়া কণ্ডিশ্যনত আছে মিউজিক সিস্টেম সিট কভাৰ সব টিপ টপ আছে 17 মডেল হয়
এখন চলিছে 48,000 মান কিলোমিটাৰ চলি আছে হয় এখন ফাৰ্ষ্ট ওনাৰ হৈ আছে গাড়ী ওকে এখন প্ৰাইচ আছে আপোনাৰ 2,70,000 2,70,000 টাকা 2,70,000 এখন 15 মডেল হয় এখন 58,000 কিলোমিটাৰ ৰান 58,000 এখনৰ দাম আহিব 2,30,000 2,30,000 টাকা 2,30,000 টকা ওকে এখন লৈ যাক আপোনাৰ 2,30,000 টাকাত অমনি বেনাৰ বাকি আপোনাৰ কমপ্লিট সিল হৈ আছে দাদা আপোনাৰ 6 মান্থৰ ইঞ্জিন ওয়াৰেন্টি দি দিব প্লাস আপোনাৰ গিয়াৰবক্সৰ 6 মান্থ ওয়াৰেন্টি পাই যাব কেৰি মাৰুতি সুপাৰ কেৰি হয় এখন পেট্ৰল হয় হয় 2020 ডিসেম্বৰ মাহৰ গাড়ী হয় ফিটনেছে আমি নতুনকৈ কৰি দিছো আপোনাৰ 2 বছৰ ফিটনেস আপ টু ডেট হৈ আছে ওকে ইনস্যুৰেন্সটো বৰ্তমান ফেল হৈছে যিদিনা ল'ব সেইদিনা আমি কৰাই দিম হয় গাড়ী চলিছে 32,000 কিলোমিটাৰ চলিছে হয় কোম্পানী টায়াৰ চেঞ্জ হোৱা নাই ইয়াৰ দাম আহিব 4,50,000 আস্কিং 4,50,000 আস্কিং ওকে সুপাৰ কেৰি লৈ যাক আপোনাৰ 4,50,000 আপোনাৰ গাড়ীখন একদম কমপ্লিট সিল হৈ আছে কমপ্লিট সিল পাব 21 মডেলে ধৰক 20 ডিসেম্বৰ মাহৰ গাড়ী একদম শোৰুম কন্ডিশন পাব ন শোৰুম কন্ডিশন পাব গাড়ী ওকে লোৱাৰ পিছত তেনেকা ফিল আহিব যে আপুনি নতুন গাড়ী চলাই থকা নিচিনা ফিল পাব ওকে ইপিনে আছে আৰ্টিকা আৰ্টিকা এখন 23 মডেল হয় 23 মডেলৰ আৰ্টিকা হাইব্ৰিড নেকি হাইব্ৰিড হয় হয় আপোনাৰ কিলোমিটাৰ 24,000 চলিছে স্পেয়াৰ হুইল ইউজ কৰা হোৱা নাই সিট কভাৰৰ পৰা মিউজিক সিস্টেমৰ পৰা সকলোবিলাক বস্তু লাগি আছে ভিতৰতে এবাৰ দেখাই দিয়ক হয় গাড়ী একদম নতুনৰ গোন্ধ যোৱা নাই হয় নতুনৰ নিচিনা ফিল পাব গাড়ীখনত ইয়াৰ আমি দাম ৰাখিছো 8,30,000 টকা আস্কিং 8,30,000 আস্কিং ওকে 8,30,000 দি আছে আপোনাৰ আৰ্টিকা স্মাৰ্ট হাইব্ৰিড ওকে চলিছে আপোনাৰ অনলি 24,000 কিলোমিটাৰ ওকে বাম্পাৰ টু বাম্পাৰ আপোনাৰ অৰিজিনাল প্ৰিন্টেড আছে গাড়ীখন কমপ্লিট সিল আপোনাৰ আৰু ফাইনান্সটো কৰাই দিব আৰামত ফাইনান্স এটো 2 লাখ টকা দিয়ক লৈ যাওক গাড়ী ওকে 24,000 চলা আৰ্টিকা হয় ইপিনে চমুগল এখন আছে চমুগল হয় চমুগল আপোনাৰ এখন ফাইনান্স নহব প্ৰথম কথা হয় কেছত ল'ব লাগিব কেছত ল'ব লাগিব দিয়া ইঞ্জিন হয় হয় BS3 গাড়ী হয় 11 মডেলৰ গাড়ী হয় দাম আছে 3,80,000 টকা 3,80,000 স্কৰপিও ওল্ড মডেল VLX হয় 2011 ৰ মডেল হয় পেপাৰছ ওকে পাব চলি আছে গাড়ীখন 70,000 ৰ ওচৰা-ওচৰি হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হৈ আছে আৰু ইয়াৰ প্ৰাইচ আহিব 4,30,000 টকা আস্কিং 4,30,000 টকা আস্কিং হয় ওকে গাড়ীখন অলপ ইন্টাৰভিউ চাই লওক একদম ধুনীয়া কন্ডিশন আছে আপোনাৰ নেক্সট আমি এখন ব্ৰেজা দেখাইছো ব্ৰেজা কক ব্ৰেজা 23 হয় বেষ্ট মডেলৰ গাড়ী চলি আছে মাত্ৰ 20,000 কিলোমিটাৰ 20,000 কিলোমিটাৰ চলা মাত্ৰ 20,000 কিলোমিটাৰ চলিছে ওকে 23 আপোনাৰ 9 মাহৰ গাড়ী 24 ধৰিব পাৰি ন 24 ধৰিব পাৰি 23 9 মান্থৰ গাড়ী হয় গাড়ী একদম শ্বৰুম কণ্ডিশ্যনত আছে এজ ইট ইজ ব্ৰেণ্ড নিউ বুলি ক'ব পাৰি ইয়াৰ প্ৰাইচ আমি ৰাখিছো 8,30,000 টকা আস্কিং 8,30,000 টকাত ব্ৰেজা এটা নতুন মডেলটো ন নিউ লুকস হয় মানে বেজ মডেল এইটো বেস মডেল হয় মানে এইটো আপোনাৰ সানৰুফটো নাহে আপোনাৰ সানৰুফ নাহে মিউজিক সিস্টেম কোম্পানী ফিটিং নাহে ওকে বাকি বিলাক বস্তু পাব এলয় হুইল নাপাব ওকে বাকিটো সব সিল আছে বাকি সব গাড়ীটো ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে এসি হিটাৰ মিউজিক সিস্টেম সব বস্তু লগোৱাই আছে এসি হিটাৰটো কোম্পানী ফিটিং আহে সিট কভাৰ আহিছে আছে হুইল কেপ লগোৱা আছে বাকি সকলো বিলাক বস্তু পাই যাব চাৰিটা পাৱাৰ উইন্ডো দুটা এয়াৰ বেগ এবিলা সকলো বিলাক বস্তু ফিটিং আছে ওকে 2 লাখ তোলাব নেকি 2.5 লাখত আৰামত লৈ যাব হয় ওকে সুইফট এখন আছে নেক্সট সুইফট দেখালো এখন 2020 হয় ZXi 35,000 কিলোমিটাৰ চলিছে 35,000 হয় ফাৰ্ষ্ট ওনাৰ গাড়ী ইয়াৰ প্ৰাইচ আহিব 6,50,000 আস্কিং 6,50,000 হয় ওকে সুইফট আপোনাৰ ZXi ন ZXi ওকে গাড়ীখন চাব পাৰে আপোনাৰ একদম ফুল অৰিজিনাল বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্ট ফুল সিল গাড়ী ওকে ইয়াত আপোনাৰ পুৰণা নতুনৰ গুণ পাব ও ফাইনান্স হৈ যাব 1.5 লাখত আৰামত লৈ যাব পাৰিব 1.5 লাখ টকা আপোনাৰ ডাউন পেমেন্ট দেখোন লৈ যাব দেই সুইফট ZXi আপোনাৰ সুইফট ZXi আৰু এখন আছে সুইফট এখন আপোনাৰ এখনো 20 মডেলে হয় এখন চলিছে মাত্ৰ 16,000 16,000 কিলোমিটাৰ চলিছে 16,000 কিলোমিটাৰ চলিছে ওকে এখন আপোনাৰ 20 মডেল 16,000 চলিছে VXi হয় ইয়াৰ আস্কিং আছে 6,30,000 টকা 6,30,000 টকা 6,30,000 টকা ওয়েগনার 22 মডেল হয় 22 মডেলৰ ওয়েগনার মাত্ৰ 10,000 রানিং 10,000 কিলোমিটাৰ চলা 10,000 কিলোমিটাৰ চলা ওকে VXi তো ন VXi ZXi 1.2 ওকে ZXi 1.2 চাৰিটা সিলিন্ডাৰ গাড়ী 10,000 কিলোমিটাৰ চলিছে 5,85,000 আস্কিং আছে 5,85,000 আস্কিং আছে এজ ইট ইজ ব্ৰেণ্ড নিউ কণ্ডিশ্যনত পাব বাম্পাৰ টু বাম্পাৰ অৰিজিনাল বাকি অন টেবল ডিসকাউন্ট কিবা এটা আপোনালোকে আহিলে মোক ওকে স্পেয়াৰ তো আনটাচ আছে আনটাচ স্পেয়াৰ ওকে ইবনে ডিজায়াৰ এখন আছে সিলভাৰ কালাৰ এখন ডিজায়াৰ 2018 মডেল হয় 47,000 রান হৈছে 47,000 চলিছে ওকে ফার্স্ট ওনার গাড়ি হয় VXi হয় ইন্টেরিয়র খুব ধুনিয়া হৈ আছে ইন্টেরিয়র গাড়িও কন্ডিশনও খুব ধুনিয়া হৈ আছে ইন্টেরিয়র একদম নতুন নিচিনা হৈ আছে ইয়াৰ আমি দাম ৰাখিছো 5,85,000
5,85,000 5,85,000 2018 চনৰ মডেল ন 2018 চনৰ মডেল 18 চনৰ মডেল আপোনাৰ VXI ভেৰিয়েণ্ট ন VXI পেট্ৰল আপোনাৰ 2 লাখ ওলাব নেকি 1.5 লৈ যাব পাৰিব ওলাই যাব ৱেগনাৰ এখন আছে আৰু ৱেগনাৰ এখন আছে ZXI হয় এখন আপোনাৰ 20 জুন মাহৰ গাড়ী 20 জুনৰ গাড়ী 42,000 কিলোমিটাৰ ৰান হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হয় দাম আছে 5,30,000 টকা 5,30,000 দি আছে আপোনাৰ ৱেগনাৰ VXI ZXI 1.2 মানে আপোনাৰ 1.2 ওকে ষ্টিং মডেল আছে ন আছে হয় একদম টপ মডেল প্লাস আপোনাৰ LCD পাব আপোনাৰ বেক কেমেৰাটো আছে বেক কেমেৰাও আছে LCD বেক কেমেৰা বেক সাইডে ৱেপাৰ সব আছে ZXI হয় হয় খালি ZXI প্লাস নহয় প্লাসত এল'হুইল আহে আপোনাৰ বাকিটো কমপ্লিট সিল আছে নে কমপ্লিট সিল ব্র্যান্ড নিউ কন্ডিশনত পাব 1.5 লাখত লৈ যাব পাৰিব টাটা নেক্সন 2018 মডেল হয় পেট্ৰল হয় হয় 55,000 কিলোমিটাৰ ৰান 55,000 চলা 55,000 চলিছে ওকে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় দাম আছে মাত্ৰ 6,10,000 টকা 6,10,000 টকা দি আছে আপোনাৰ টাটা নেক্সন চলিছে অনলি 55,000 আপোনাৰ ফাৰ্ষ্ট ওনাৰ গাড়ী হয় বলেনো আছে হয় হোৱাইট কালাৰ বলেনো হোৱাইট কালাৰ 2020 লাষ্টৰ গাড়ী হয় এখন ডেল্টা 37,000 কিলোমিটাৰ চলিছে হয় AC হিটাৰ মিউজিক সিস্টেম হয় সকলোবিলাক আছে হয় ডেল্টা মডেলত যিখিনি বস্তু থাকিব লাগে সকলোবিলাক বস্তু আছে গাড়ী খুব ধুনীয়া কণ্ডিশ্যনতে আছে ইয়াৰ প্ৰাইচ আহিব 5,90,000 5,90,000 টকা ওকে বাকিটো কমপ্লিট সিল আছে ন কমপ্লিট সিল এটা ভিতৰত মই এটা লাষ্টত যিখিনি গাড়ী দেখাইছো একদম ব্র্যান্ড নিউ কণ্ডিশ্যন ওকে ইয়াত কোনো ইস্যু নাই একদম নতুন ফিল পাব ন গাড়ী যিকিখন যোনখনে ল'ব নতুন ফিল পাব 1.5 মই 1.5 লাখ 1 লাখ 20 30 1.5 এনেকুৱা ওলাই যাব আৰামত ওলাই লৈ যাব পাৰিব ডিজাইৰ এখন আছে একদম শোৰুম কণ্ডিশ্যন একদম শোৰুম কণ্ডিশ্যন ডিজাইৰ 23 মডেল হয় 23 জুনৰ গাড়ী হয় চলিছে 28,000 হয় স্পেয়াৰ হুইল ইউজ হোৱা নাই ওকে গাড়ী একদম ব্র্যান্ড নিউ কণ্ডিশ্যনত আছে সিট কভাৰ মেট এইবিলাক সব টপ গিয়াৰ কোম্পানী লাগি আছে ওকে গাড়ী একদম এজ ইট ইজ ব্র্যান্ড নিউ হয় এইখনৰ দাম হ'ব 6,85,000 টকা 6,85,000 6,85,000 আৰ্মি এজনৰ গাড়ী আছিল নেকি আৰ্মি মানুহৰ গাড়ী হয় ওকে তেনে ফাৰ্ষ্ট ওনাৰ আছে গাড়ী ফাৰ্ষ্ট ওনাৰ হৈছে গাড়ীখন আপোনাৰ আৰু গাড়ীখন আপোনাৰ ফুল আপোনাৰ কম্বোকিট লগো আছে ন অলৰেডি কমপ্লিট লগোৱা আছে লগো আছে আপোনাৰ মানে গাড়ীখন অলৰেডি পাৰচেজ কৰিবলৈ চলাব লাগে এখন ল'ব লাগে চলাব লাগে তেল ভৰাব লাগে বাস ইমান এনেকুৱা নহয় যে গাড়ীখন পাৰচেজ কৰাৰ পিছত আকৌ আপুনি এই কম্বোকিট লগাব তেনেকুৱা নহয় ন একো ইছ্যু নাই একদম টপ সব ব্র্যান্ডেড বস্তু লগোৱা আছে ওকে আৰু 2 লাখত ল'ব আৰামত 2 লাখত ল'ব পাৰিব ওকে 2020 মডেল হয় চলি আছে কিলোমিটাৰ 67,000 BS6 অপচনেল অপচনেল হয় ওকে এখন আপোনাৰ দাম ৰাখিছো 8,30,000 টকা 8,35,000 8,30,000 আস্কিং তাতে নেগোচিয়েবল হ'ব যদি মানুহ আহে কথা পাতে তে অন টেবল আমি ডিসকাউন্ট কৰি দিম ওকে BS6 অপচনেল দি আছে আপোনাৰ 8,30,000 ন 8,30,000 আস্কিং প্ৰাইস 2020 চনৰ মডেল 2020 চনৰ মডেল ওকে আপোনাৰ জোৰাটো নাম্বাৰ লগোৱা আছে আপোনাৰ একো সুবিধা নাই দাদা আপোনাৰ ইনস্যুৰেন্সৰ পৰা লৈ আপোনাৰ টেক্স পাতি পৰা লৈ সব কৰাই দিব ন সব টু জেড ওকে পাব মানে যেটো ফেল থাকিব এটো আপুনি কৰাই দিব যেটো ফেল থাকিব আমি কৰাই দিম ওকে লগতে আপোনাৰ ফাইনান্স ফেসিলিটিটো আছে ফাইনান্স ফেসিলিটি अवेलेबल আছে 2 লাখ টকা দিলে এখন লৈ যাব যদি ফাইনান্স কৰে আপোনাৰ প্ৰসেসিংটো এক্সট্ৰাকে আহিব না এটো প্ৰসেসিংটো এটো লোনৰ ভিতৰত আহিব আহিব না হয় ওকে বাকিটো আপোনাৰ সব ওকে আছে সব ওকে পাব 2 লাখত ল'ব আৰামত 2 লাখত লৈ যাব